নতুন চিম আনিলে হেনো উপায় নাই, সেই বয়স সেইটো ৰখি নাথাকে। বিয়াখন পাতি সি পেলালো। ভালে কৰিছ দে। ক'ত ভাল কৰিলো হা? লাইফ কৰবা মোৰ ঘৰণে বেমাৰ এটা আছে। আগতে গম নাপালো, এতিয়া একদম হালত যেতিয়া গুৰুবিলাক যাব মাটিত পেল পেলকে শুই দিয়ে, তেনেকে শুই দিয়ে। একো নাই দে, আম্পায়াৰে ডেড বল ডিক্লাৰ দি দিব নহয়, বলাৰে আকৌ নতুনকৈ বল দিয়াৰ চান্স পাব। মানে এইটো চিম্পুল কথা, মাইকী মানুহৰ মূৰ ঘূৰণি বেমাৰ থাকে। আপোনাৰ বৌৰো সেই বেমাৰটো আছে? নতুনতে আছিল, পাত্তা দিছিলো যে, এতিয়া পিছে পাত্তাও নিদিওঁ, মূৰ ঘূৰণি বেমাৰো নাই। তাৰমানে পাত্তা দিয়া নিদিয়াৰ লগত মোৰ ঘূৰণি বেমাৰটোৰ কানেকশ্যন আছে। একোৱে নাজানে, মাইকী মানুহৰ চব বেমাৰে তেনেকুৱা। আচ্ছা, গিৰিয়েকে পাত্তা দিলে বেমাৰ বেছি হয়, আৰু পাত্তা নিদিলে বেমাৰ নাইকিয়া হয়। গম পাই গেলো নহয়, বুজি আৰু যোন বেলেগ বস্তু, বেলেগ মানে খাতৰা বস্তু, খাতৰা মানে বেলেগ বস্তু, বেলেগ হা। জেপিক 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 ঘৰত গৈ দম দি থৈ আহিছে। হাজৰিকাডাকটো অফিচত আহি মাপ খুজি গৈছে। বাহিৰৰ ফিল্ডখনত সি ভালে খেলে, কিন্তু সেই ক্ৰিকেটৰ ফিল্ডখনত কি হয় স্বয়ং ভগৱানেহে জানে। মইতো নাচনাই দিছো নহয়। তই কেনেকৈ জানিবি নতুনকৈ বিয়া পাতিছ? ঘৰত আছেনে নাই? ঘৰত গোটেইবিলাকে আছে। ঘৰত আজি খানা পাতিছে নহয়। খানা? কিয় খানা? মোক দেখোন কোৱাই নাই। সি খানা বুলি ক'লে তোমাৰ জিভা লাম্বা হৈ যায়। যোনে ক্ৰিকেটৰ পৰা অৱসৰ ল'ব বাইদেউ ঘৰত মাতি পঠাইছে বিয়াৰ আলোচনাৰ বাবে। জোনৰ বিয়া? যোনে বিয়া পাতি ক্ৰিকেটৰ পৰা অৱসৰ ল'ব নালাগিব। সাংঘাতিক ভৱিষ্যত এটা বৰবাদ হ'ব দে। তাকে সম্ভাৱনাপূৰ্ণ ক্ৰিকেটাৰ এজনৰ কেৰিয়াৰ অকালতে বৰবাদ হ'ব। এতিয়া বাকীজনে আজি ভালকে সেটা গম পালো হা, কাৰণ মৰম দিয়া নিদিয়াৰ লগত মোৰখিনি বেমাৰটো কানেকশ্যন আছে। বাপেকে আজিৰ পৰা মৰমেই নিদিওঁ হা। হেল্ল' আইঅ বুলি তুমি মোক খালাহে খুলি খুলি হে গৈ আছো দিয়া হে বাহিৰত ওলাবা নলাবা, কোনোবা যদি মাতি খিৰিকিৰে মাতিবা, দুৱাৰ খুলি ওলাই নিবা। দিনকাল ভাল নহয় যে। হ'ব দিয়া, চিনি মনে চকলে মনে চুমু চুমু। কি বিচাৰি পোৱা নাই? মিঠা তেজ চব্জি বনাবা, এই কাম কৰা কৰা চিন্দেল লগে মাৰি দিয়া। এইটো টাইমতে এলেকা নিবা চুনে মনে চকলে মনে। গৈছো দে, মই এতিয়া ৰাখিছো। বাই বাই, টাটা, বিস্কুট ৰাখিছো দে, মানে ৰাখিছো।